নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আপোনাৰ যদি আধাৰ কাৰ্ড আছে এইটো ভিডিঅ' আপোনালৈ, আৰু যদি নাইও তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চাওক, কাৰণ আধাৰ কাৰ্ডৰ লগত জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদিহে আপোনালোকে টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। যদি আপুনি এতিয়াও নিজৰ পেন কাৰ্ড বা আপোনাৰ পৰিয়ালৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেন্তে শীঘ্ৰে সম্পন্ন কৰি লওক এই কাম। পেন আধাৰ লিংকৰ অন্তিম সময়সীমা আছিল 31 মাৰ্চ 2022, কিন্তু এতিয়া জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সময়সীমা 30 জুন 2022লৈকে বৃদ্ধি কৰিছে। কিন্তু ইয়াতো এটা আপোনালোকৰ কাৰণে বেয়া খবৰ আছে। যদি আপোনালোকে এই সময়ছোৱাৰ ভিতৰতো আধাৰ কাৰ্ড পান কাৰ্ডৰ সৈতে লিংক কৰে তেতিয়াহ'লে আপোনালোকে পৰিশোধ কৰিব লাগিব 500 টকাৰ জৰিমনা। অৱশ্যে যদি এজন পেন কাৰ্ড হোল্ডাৰে নিজৰ পেন কাৰ্ডৰ সৈতে তেওঁৰ আধাৰ নম্বৰ লিংক কৰিবলৈ এই সময়ছোৱাৰ ভিতৰতো সক্ষম নহয় তেন্তে জুলাই মাহৰ পিছত আপুনি পৰিশোধ কৰিব লাগিব 1000 টকা জৰিমনা। এই মুহূৰ্তত আপোনালোকলৈ গুৰুত্বপূৰ্ণ খবৰ, যদি আপুনি 30 জুনৰ পিছত আধাৰ কাৰ্ড পেন কাৰ্ডৰ সৈতে লিংক কৰে তেতিয়াহ'লে আপুনি জৰিমনা ভৰিব লাগিব 1000 টকা, আৰু যদি আপুনি 30 জুনৰ ভিতৰত লিংক কৰে তেতিয়াহ'লে আপুনি 500 টকাতে কৰিব পাৰিব। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে আধাৰ কাৰ্ডৰ কাম চলি আছে আৰু চলি থাকিব। ইফালে 30 জুনৰ ভিতৰত আধাৰ কাৰ্ড দিয়াৰ বাবে সকলো ব্যৱস্থা ল'বলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে চাহ বাগান অঞ্চলৰ লোকে যিহেতু এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই গতিকে তেওঁলোকৰ বাবেও বিশেষ ব্যৱস্থা কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে। সোমবাৰে তেজপুৰত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত এই মন্তব্য কৰে।